বিহুৱতী চৰাই আৰু অন্য গল্প। কিতাপখন হৈছে ৯টা গল্পৰ এখন সংকলন। গল্পকাৰ ডক্টৰ প্ৰণৱজ্যোতি ডেকা। ডক্টৰ প্ৰণৱজ্যোতি ডেকাৰ আত্মজীৱনী সোণৰ চামুচ মুখত লৈ ইতিমধ্যে পাঠক সমাজত চৰ্চিত আৰু সমাদৃত। তেখেতে বিভিন্ন সময়ত লিখা ৯টা গল্পৰ এই সংকলনখন ২০১৬ চনৰ নৱেম্বৰ মাহত প্ৰকাশিত হয়। প্ৰকাশ কৰে গুৱাহাটীৰ বান্ধৱ প্ৰকাশনে। সমাধিভূমি গল্পটো ৰাছিয়াৰ এগৰাকী মহিলাৰ জীৱনযুদ্ধক সামৰি ৰচনা কৰা এটা দীঘলীয়া গল্প। এই গল্পটোৱেই সংকলনখনৰ দীৰ্ঘতম গল্প। ইতিহাসৰ এছোৱা যন্ত্ৰণাগধুৰ সময়ক প্ৰতিনিধিত্ব কৰা এই গল্পটোত মহাযুদ্ধৰ কাৰুণ্য আৰু দুৰ্দশাৰ প্ৰতিচ্ছবি ফুটাই তোলা হৈছে। অধুনালুপ্ত আগ্নেয়গিৰি আৰু সত্যকামৰ জনক এই গল্প দুটাক লেখকে পাতনিতে জীৱাশ্ম গল্প বুলি অভিহিত কৰিছে। কাৰণ গল্পকেইটা তেওঁ কেঁচা হাতেৰে লিখা। তথাপিও সত্যকামৰ জনক গল্পটোৰ অন্তৰ্নিহিত বাৰ্তা উপেক্ষা কৰিব পৰা বিধৰ নহয়। মানুহৰ স্পষ্টতা, সত্যতা আৰু নিৰ্ভেজাল জীৱনক পুনৰীক্ষণ কৰাৰ উদ্দেশ্যৰেই এই গল্পটো লিখা হৈছে। আন এটা উল্লেখযোগ্য গল্প হৈছে গুৰু নিৰ্বাচন। প্ৰভাৱশালী অথচ তৈলমৰ্দনকাৰী ব্যক্তিবিশেষৰ স্বৰূপ উদঙোৱাৰ উদ্দেশ্যেৰে এই গল্পটো লিখা হৈছে। গল্পটো প্ৰথম পুৰুষত বৰ্ণনা কৰা হৈছে। লেখকে আত্মসন্মানবোধ আৰু আত্মসন্মানহীনতাৰ মাজত থকা পাৰ্থক্যখিনি এই গল্পটোৰ মাজেৰে পৰিপক্ক অভিজ্ঞতাৰে লিপিবদ্ধ কৰিছে। সংকলনখনিৰ প্ৰথমটো গল্প হৈছে বিহুৱতী চৰাই। এই গল্পটোত গল্পকাৰে এগৰাকী বিহুৱতী গাভৰুৰ পৰিশ্ৰমৰ আঁৰত থকা মৰ্মবেদনা আৰু কষ্টপূৰ্ণ জীৱন কাহিনীৰ ওপৰত আলোকপাত কৰিছে। তুলনামূলকভাৱে সৰল পটভূমিৰ এই গল্পটোত সংলাপৰ সমান্তৰালকৈ পটভূমি বৰ্ণনাটো লেখকে সমানেই গুৰুত্ব প্ৰদান কৰিছে বুলি ধাৰণা হয়। সংকলনখনিত সন্নিৱিষ্ট হোৱা বাকীকেইটা গল্পও ভিন্ন ৰসধৰ্মী আৰু ৰসপূৰ্ণ। প্ৰত্যেকটো গল্পৰে প্ৰকাশভংগী, কথনৰীতি সুকীয়া। কোনোবা সময়ত দুবাৰ তিনিবাৰ বাক্যটো পঢ়িহে তাৰ অৰ্থটো উদ্ধাৰ কৰিব পাৰি। কিন্তু আচৰিত ধৰণে গল্পৰ সেই জটিলতাই গল্পপঠনৰ কালচোৱা বিৰক্তিদায়ক কৰি নুতুলে। বৰঞ্চ এক অনিৰ্বচনীয় আৰু অভিনৱ স্বাদেৰে পাঠকক তৃপ্তহে কৰে। সেয়া অনুভৱ হয় গল্পটো পঢ়ি শেষ হোৱাৰ পাছত। গল্পকাৰ হিচাপে ডক্টৰ প্ৰণৱজ্যোতি ডেকাৰ এয়া হয়তো এক বিশেষ কৃতিত্ব।